হেল্ল' গাইজ, আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলোৱে বিহু বজাৰ কৰিলেনে? বিহুৰ বজাৰ মানে যিয়ে নহওক লৈ কামটো কৰিব লাগিব। ক'ত গ'লোঁ, কি কৰিলোঁ আপোনালোকক তেনেকুৱাকৈ দেখাই থাকিম। কাৰণ আগৰ ভিডিঅ' কিছুমান ৰখি যায়, মিক্স এণ্ড মেটচ আপ কৰি ভিডিঅ' দেখাই থাকিম। আপোনালোকে সকলোৱে চাই যাব আৰু যিখিনি সকলোৱে চাই আছে সকলোকে ধন্যবাদ। আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগিছে মোক জনাবচোন। আৰু আপোনালোকে বাৰু ফেভৰেট কালাৰ কি হয় ফুলৰ? মোৰ পিংকটো ইমান ভাল লাগে। আৰু আমি গৈছিলোঁ ফুলৰ এখন নাৰ্চাৰীলৈ, যিখন আমাৰ VIP ওচৰতে আছে এয়াৰপৰ্টৰ ওচৰত। তাকে আমাৰ ফুল চুল কিনি মেলি আমি তাৰ পৰা ওলাই দিলোঁ আৰু আমাৰ ষ্টাৰ্ট হৈ গ'ল শ্বপিং। এণ্টি স্কুৱেৰ মললৈ গ'লোঁ। এণ্টি স্কুৱেৰ মলত গৈ পেলাই ইটো সিটো কিনিলোঁ। কিনাৰ পিছত ওলাই আহিলোঁ আৰু যোনে যোনে স্পেক কিনিব বিচাৰে তলতে আছে লেন্সকাৰ্টৰ, তাতেও মোৰো ল'বৰ কাৰণে অৰ্ডাৰ কৰি দিলোঁ। আৰু এয়া আহি গৈছে অলপমান বহিবলৈ। নতুনকৈ এটা ভিডিঅ' বনাইছোঁ, সৰু ভিডিঅ' দিছোঁ, কেনেকুৱা লাগিছে জনাব। ওলাই আহোঁ, যি কৰোঁ আপোনালোকক দেখুৱাই থাকোঁ। দুই তিনিদিন মিক্স কৰি পেলাই ভিডিঅ'টো বনাইছোঁ, ক'ত বজাৰ কৰিলোঁ, তাৰপিছত বহিলোঁ মেলিলোঁ। আৰু ইয়াৰ পিছতে আমি কিবা কিবি খাবলৈ লৈ গ'লোঁ। যিহেতু ভোক লাগিছিলে, খালোঁ ডোচা আৰু লৈকো অলপমান চুজি ডোচা আছিলে, মজা লাগে। এইখন ফাৰ্ষ্ট ক্ৰাইৰ ওচৰতে আছে। এইখন আপোনালোকেও যাব পাৰিব, যিখন আদাৰবাৰীত আছে, খাব পাৰিব। ভেজ হয়, আগতেও দেখুৱাইছোঁ আৰু সঁচাকৈ বহুত টেষ্টি লাগিছে। কাৰণ ডোচা মোৰ ফেভৰেট হয়। আপোনালোকৰ কাৰ কাৰ ডোচা ফেভৰেট হয় জনাবচোন। আৰু এয়া আহি ৰাতি তাৰ লগত মই খেলি আছোঁ, কি কথা চাওক লয়। আৰু মিঠাই খালেতো নহ'ব, মই আনিছিলোঁ দেৰি হৈ যোৱাৰ কাৰণে। এইটো বাতিত এইটো একদম ধুনীয়া ফ্ৰেছ মালাই হেৰি হয়, ৰসমলাই হয়, বঢ়িয়া লাগে। আৰু নেক্সট ডে এয়া ই লৈ শুই আছে আৰু শুই থাকোঁতে মই ফ্ৰুটছখিনি সজাই মেলি লৈছোঁ। কাৰণ বাচ্ছাক এনেই দিলে আপোনালোকে নাখায়, কিবা এটা দেখি ভাল লাগে খায়। আৰু উঠি মই যদি গা চা ধুৱাই দিলোঁ, আগতে ধুৱাই টোপনি দিয়াইছিলোঁ। এয়া আহি বোলে ফুলত পানী দিয়ে। ফুলৰ বাগিচাখন দেখুৱাম বাৰু আপোনালোকক। আৰু আমি আৰু নেক্সট এদিন গ'লোঁ মন্দিৰলৈকে, আৰু মন্দিৰৰ পৰা আমি শ্বপিং কৰিব যাম, সেয়াও দেখাম। এয়া আহি গ'লোঁ মন্দিৰলৈ। আইতাকৰ হাতত যদি ধৰিব, কাৰো হাততে নধৰে মানে লয়, সেইটো এটা বহুত দিগদাৰ। কাপোৰ কিনিব গৈছোঁ, কিন্তু আমি তাকহে বিচাৰি ব্যস্ত হ'ব লগা হৈছে। আৰু বিভিন্ন ধৰণৰ মলবোৰত ইমান ধুনীয়া ধুনীয়া বস্তু আহিছে, আৰু মাজত কিছুমান বস্তু ৰিজনেবলো হয়। আৰু এনেকুৱা ধৰণৰ ভি মাৰ্ট আছে, বিশাল আছে, বিগ বাজাৰ আছে, চবতে। আমি তাৰপিছত পেণ্টালুন গ'লোঁ। পেণ্টালুনতো তাৰ কাপোৰ চালোঁ, ইমান চালোঁ, পিছে নাই, নিমিলেচোন। মানে লয় খিনাই গৈছে যে, সেইটো কাৰণে বহুত দিগদাৰ। তথাপিতো চাই গৈছোঁ আৰু। কিন্তু আপোনালোকে আহক, এতিয়াও বিহুৰ বজাৰ কৰা নাই বুলি। বিহুৰ বুলি নহয়, এনেও আহিব। ইমান ধুনীয়া ধুনীয়া কুৰ্তি, বহুত ধুনীয়া ধুনীয়া বস্তু আছে, আহি যাব। নেক্সট আমি তাৰপিছত আকৌ গ'লোঁ, আকৌ ফাৰ্ষ্ট ক্ৰাইটো গ'লোঁ। আৰু ফাৰ্ষ্ট ক্ৰাই খনৰ যাই উঠি আকৌ আমি অলপ তাতে য'ত গৈছিলোঁ তাতেই খাবলৈ গ'লোঁ। কাৰণ মোৰ ফাৰ্ষ্ট মানে কি আৰু থাৰ্ছডে নাখাওঁ, ছেটাৰডে নাখাওঁতো নন ভেজ। আৰু ইয়াৰ ইডলি লোৱাও গ'ল, তেনেকৈ খাই ল'লোঁ। চাই দিয়া নহয়, হোৱা নাই। আহি ভাগৰ লাগি গৈছে, লয় কাপোৰ বিচাৰি চাওঁ মলত আহিছোঁ, নাই। ইমান কাপোৰৰ মাজতো বিচাৰিবলৈ হাহাকাৰ হৈ গৈছে। এফালে লয় ইমান উৎপাত কৰিছে। পাৰা নাই, তুমি কি কৰি আছা? এইবিলাক তুমি পাৰিব, খেলিব নালাগে, এইবিলাক তোমাৰ নহয়তো। আপোনালোকে বিহুৰ কাপোৰ ল'লানে? আমাৰ নহয় দেই, পোৱালিৰ কাৰণেহে আহিছোঁ। মেইনটো লয় বজাৰ। কি ধুনীয়া ছোৱালী ড্ৰেছবিলাক সঁচাই ধুনীয়া লাগে দেই। সৰুৰে যিমান কৰোঁ সিমানেই ধুনীয়া ধুনীয়া ড্ৰেছ। চাওকচোন বাৰু, আপোনালোকে এতিয়ালৈ অহা নাই যদি আহক, বিহুৰ বজাৰ কৰক। আৰু কিবা কিবি অফাৰ চলি আছে। কিছুমান গ্ৰ'চাৰী আইটেম বজাৰ কৰিব লগা আছিল, ৰিলায়েন্সলৈ গ'লোঁ আৰু বজাৰ কৰিলোঁ। এনেকৈ বজাৰসমূহ হৈ আছে। বিহু আহিছে, বিহু নাচিম, আপোনালোকক দিম, জনাব কেনেকুৱা লাগিব। বৰষুণ দি আছে, তাৰপিছত আমি ওলাই দিলোঁ। আৰু আমি নেক্সট ডে আমি মাটিলৈ গ'লোঁ, তাকো দেখুৱাম, চাব। এয়া মানে আমাৰ য'ত মাটি আছে, খেতি কৰে, তাতে ফুলৰ কাৰণে মাটি নিব আহিছোঁ। এইবিলাক ফুল কেতিয়া হ'ব, কিন্তু এতিয়া মাটি যোগাৰ কৰিছোঁ। মেইন ৰাস্তাৰ কাষতে হয়, এনেই খেতি হয় মানে ইয়াতে। এতিয়া খেতি হৈ গৈছে, লৈও আহিছে। আমি গোটেইকেইটা আইতাক লয় বহি আছে। তুমি কি চাই আছা?
নহয় গোটেইবিলাক খুলি দিছোঁ লয়ে মাটি ভৰাই আছে দেই লোৱা গুড বয় দাদি থৈ আহা যোৱা লৈও কাম কৰিছে ন নাৰ্চাৰীৰ পৰা ফুল আনিছোঁ কিন্তু মাটি নাই এয়া লৈ গৈছিলোঁ মাটি আনিবলৈ লৈও মাটি আনিছে আৰু আকৌ আমি বজাৰ গ'লোঁ আৰু সৰু সুৰা তেনেকুৱাকৈ দিব লগা এইবাৰ আমাৰ এনেকুৱাকৈ চব বস্তু ল'লোঁ মোৰো হাজবেণ্ডৰ কাৰণে ল'লোঁ কি দিলোঁ কি নিদিলোঁ সেয়া বাৰু পিছত আপোনালোকক দেখুৱাই থাকিম যেতিয়াই পাৰোঁ আৰু তেনেকৈ আমাৰ বহুতকেইদিনে হৈছিল এইটো একদম শ্বপিঙৰ ওপৰতে হৈছে অ'ত ত'ত যোৱা আৰু তেনেকৈ আমি ঘৰলৈকে আহিলোঁ এটা বস্তু দেখাওঁ এয়া ইউনিভাৰ্চিটিৰ কাষত ইমান পানী হৈছে এয়া পানী কিন্তু মানে সেইখিনি দীপৰ বিল নহয় সেয়া বৰষুণত হোৱা তাকে গুৱাহাটী মহানগৰীত পানী হ'লে কিমান দিগদাৰ আকৌ আমি নেক্সট আহি গ'লোঁ শ্বপিং কৰিবলৈ বুলি আৰু লয় আহিলে মলবিলাকত খেলে অকল লয় বুলি নহয় সৰু বাচ্ছাটো খেলে তেনেকৈ আহিলে আপোনালোকো আহিব পাৰিব আৰু এইবিলাক যে মলকেইখন আছে অকল বিহু বুলি নহয় আপোনালোকে আহিব পাৰে এনেও আহিব পাৰে কেতিয়াবা গুৱাহাটীলৈ অহা যোৱা আৰু আমি ৱেষ্ট ছাইডত গ'লোঁ এইটো হৈছে নতুন মল আদাবাৰীতে আছে সঁচাই কিন্তু গৈ ইমান ভাল লাগিল মই আগতেও যোৱা নাই কিন্তু আমাৰ তেনেকৈ একো কিনা নহ'ল এটা টপ কিনিছোঁ মাত্ৰ কিন্তু সঁচাই ভাল লাগিছে একদম মডাৰ্ণ হয় ড্ৰেছ চেছবোৰ আৰু মোকো কেনেকুৱা লাগিছে জনাব আৰু তেনেকুৱাকৈ আহি আকৌ এখন মলত আহিলোঁ ওচৰতে টি কাৰ্ট বুলি কয় সেইখনতো আহিলোঁ আৰু তাতে কেইটামান ড্ৰেছ লোৱা হ'ল বহুত আলহী চালহী দিব লগা আছে আৰু লৈ দেখিছে বেলেগৰ ফটো উঠিছে আৰু আমি ইয়াতে লগ পাই গ'লোঁ মোৰ কালি ফ্ৰেণ্ড এজনী আৰু তাইকো দেখুৱাই দিলোঁ আৰু এনেকৈয়ে মোৰ এই ভিডিঅ'টোৰ এণ্ডিং আহিব আৰু এই লয় কি কিনিছে এয়াও দেখুৱাই দিম এইবিলাক এয়া আইতাকহঁতে দিছে আৰু এনেকৈ আমিও কিনিছোঁ কিবা কিবি আৰুতো সৰু বাচ্ছাৰ ভালে ইটো সিটো পাই থাকে পিছলৈ দেখাম এনেকৈ ৱেষ্ট ছাইড পেণ্টালুন চিটি স্কাৰ্ট আৰু গোটেইবিলাক মলতে গ'লে কিনি আনিলোঁ আৰু বাকী কাপোৰবোৰ কেনেকুৱা লাগিছে বাকী আমাৰ হওক লয় হওক সকলোৱে দেখুৱাই থাকিম এনেকৈ দেখুৱাই থাকিবলৈ সদায় আপোনাৰ ভিডিঅ'টো চাই দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বিহু আহিছে আগতো বিহু শুভেচ্ছা আকৌ এইটো ভিডিঅ' লগ পাম বাই বাই